হাই গাইজ, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ৱেলকাম টু মাই চেনেল। আজি মই আকৌ আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি মই ভিডিঅ'টো কেকৰ ওপৰত বনাম। কেক বনাবলৈনো কি কি বস্তু প্ৰয়োজন হয়, কেনেকৈনো বনায়, সেয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেক বনাবলৈ মই 3টা ডিম ব্যৱহাৰ কৰিম। এচামুচ বেকিং চ'ডা দিম আৰু চকো পাউডাৰ দিম। এয়া মই ৰিফাইন তেল দিম আৰু ভেনিলা এচেঞ্চ 2 বা 3 টোপালমান দিম। আৰু এয়া মই 1 কাপ ময়দা লৈছোঁ আৰু এয়া মই 1 কাপ চেনি লৈছোঁ। এয়া মই ডিম 3টা ভাঙি ল'লোঁ আৰু এতিয়া মই এয়া ভালদৰে মিহলাই ল'ম। এয়া চাওক, ভালদৰে ডিমখিনি মিহলি হ'ল। ইয়াতে মই এতিয়া 1 কাপ ৰিফাইন তেল যোগ কৰিম। এয়া 1 কাপ ৰিফাইন তেল মই যোগ কৰিছোঁ। এতিয়া এইখিনি ভালকৈ মিহলাই ল'ম। এয়া চাওক, ডিমখিনিৰ লগত ৰিফাইনখিনি ভালকৈ মিহলি হৈ গৈছে। এতিয়া মই ইয়াতে 1 কাপ চেনি যোগ কৰিম। এয়া 1 কাপ চেনি, অকণমান কম লৈছোঁ 1 কাপতকৈ। এইখিনি ভালকৈ আধা আধাকৈ মিহলি কৰিব যাতে ভালদৰে মিহলি হয়। এয়া চাওক, ভালকৈ চেনিখিনি মিহলাই হৈ গ'ল। ইয়াতে মই এতিয়া 1 চামুচ প্ৰথমতে বেকিং চ'ডা দিম। এয়া চাওক, 1 চামুচ বেকিং পাউডাৰ, যাতে গোটা গোটা হৈ নাথাকে সেইবাবে মই চেকনিৰে চেকি দিছোঁ। এয়া চাওক, মই ইয়াতে 1 চামুচ চকো পাউডাৰ দিম। এইখিনিও মই চাকনিতে দিছোঁ যাতে গোটা গোটা হৈ নাথাকে। আপোনালোকেও এনেদৰেই দিব। এয়া চাওক, এতিয়া মই ইয়াতে 1 কাপ ময়দা দিম। ময়দাখিনি গোটেইখিনি 1 কাপ একেলগে দি নিদিওঁ, অলপ অলপকৈ দিম যাতে ভালদৰে মিহলি হয়। এয়া চাওক, মই অলপমান দি দিছোঁ। এইখিনিও আপোনালোকে চাকনিতেই দিব যাতে গোটা গোটা নহয়, সেইবাবে ভালদৰে চাকনিতে চালি ল'ব। ময়দাখিনি এনেধৰণে চালি ল'ব আৰু এই ময়দাখিনি এতিয়া ভালদৰে মিহলাই ল'ব। এয়া বেটাৰখিনি পূৰা ডাঠ হৈছে, সেইবাবে মই ইয়াতে গাখীৰ যোগ কৰিম। আপোনালোকে যদি ভাবে পানী যোগ কৰোঁ তেতিয়াও পানী যোগ কৰিব পাৰে। এয়া মই গাখীৰ যোগ কৰিছোঁ। গাখীৰটো কিমান যোগ কৰিব লাগে সেইটো মই নকওঁ, বেটাৰখিনিৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে এই বেটাৰখিনিত এতিয়া ভেনিলা এচেঞ্চ যোগ কৰিব। এয়া মই ভেনিলা এচেঞ্চ যোগ কৰি দিছোঁ আৰু এইখিনি ভালদৰে মিহলাব। এইখিনি আপোনালোকে ভালদৰে মিহলাই ল'ব যাতে বেটাৰখিনি এনেকুৱা ধৰণৰ হয়। এনেকুৱা ধৰণৰ হ'লে গম পাব যে এয়া হৈ গৈছে। এতিয়া আপোনালোকে এটা কেকৰ বাতিত এইখিনি দি দিব। এতিয়া মই কেকৰ বাতিটোত ঘিউ সানি ল'ম। আপোনালোকে যোনে যোনে বিচাৰে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এয়া মই ঘি সানি লৈছোঁ, ফ্লেভাৰৰ কাৰণে ঘি সানিছোঁ। এই ঘি সানি লোৱা কেকৰ বাতিটোতে আপোনালোকে অলপ শুকান ময়দা ভালদৰে চেটিয়াই চাৰিওফালে মিহল কৰি ল'ব। এয়া মই শুকান ময়দা দি লৈছোঁ আৰু আপোনালোকে ভালদৰে চেটিয়াই ল'ব। এতিয়া এই কেকৰ বাতিটোত আপোনালোকে যোনখিনি কেকৰ মিশ্ৰণ তৈয়াৰ কৰি ৰাখিছিলে সেইখিনি আপোনালোকে ধুনীয়াকৈ দি দিব। এয়া কেকৰ মিশ্ৰণখিনি মই ধুনীয়াকৈ দি দিছোঁ। এতিয়া আপোনালোকে বাতিটো এনেধৰণে টুকুৰিয়াই দিব যাতে তলত যিমানবোৰ বাবলছ থাকে সেই বাবলছবোৰ ওপৰলৈ উঠি আহে আৰু কেকটো ভাল হয়। বেটাৰখিনি ভালদৰে হৈ যোৱাৰ পাছত আপোনালোকে গেছত এটা কুকাৰ বহাব আৰু এখন প্লেট কুকাৰটোৰ ভিতৰত ৰাখি দিব যাতে কেকৰ বাতিটো থ'ব পৰা হয়।
মই এয়া এখন প্লেট থৈ দিলোঁ আৰু এয়া কুকাৰটো 5 মিনিটৰ কাৰণে গৰম হ'বলৈ দিব। এয়া কুকাৰটো গৰম হৈ গৈছে। ইয়াতে মই কেকৰ বাতিটো বহাই দিম। এয়া মই কেকৰ বাতিটো বহাই দিছোঁ আৰু ইয়াতে আপোনালোকে কুকাৰৰ সাফৰখন হুইচেলটো আৰু ৰবৰডাল নোহোৱাকৈ আপোনালোকে ঢাকন মাৰি দিব। এয়া এনেদৰে ঢাকন মাৰি দিব আৰু গেছৰ ফ্লেমটো ল' কৰি দিব আৰু আপোনালোকে এতিয়া আধা ঘণ্টাৰ কাৰণে এনেকৈ ল' ফ্লেমত সিজিব দিব। আধা ঘণ্টাৰ পাছত আপোনালোকে ঢাকন খুলি চাব হৈছেনে নাই। এতিয়া আপোনালোকে ঢাকনখন খুলি চাব। চাওক মোৰ কেকটো কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া এডাল মাৰি লৈ আপোনালোকে এনেকৈ চাব। এয়া চাওক অকণো লাগি অহা নাই, মানে আমাৰ কেকটো হৈ গৈছে। এতিয়া আপোনালোকে গেছটো অফ কৰি দিব পাৰিব। এয়া চাওক ইমান ধুনীয়াকৈ কেকটো ফুলি উঠিছে আৰু বহুত বেছি চফ্ট হৈছে। মই আপোনালোকক এতিয়া কাটি দেখাম। এয়া চাওক বহুত বেছি কোমল হৈছে। আপোনালোকে যদি মই বনোৱা কেকৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ, বাই বাই। আকৌ নেক্সট ব্লগত লগ পাম।